গাইজ নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। এতিয়া হৈছে ৰাতিপুৱা আৰু আমি ইয়াত চাহ খাইছোঁ। ৰাতিপুৱা চাহকণ মোক অলপ সৰহকৈ লাগে, সেইকাৰণে একদম ডাঙৰ কাপত লৈ লৈছোঁ। আৰু লগতে মেগী আৰু কেক বিস্কিট এয়াই। এতিয়া ৰাতিপুৱা চাহকণ খাই লওঁ, তাৰপিছত ভাবিলোঁ ৰাতিপুৱা এটা ব্লগ বনাওঁ আৰু ক'ত ক'ত যাম, কি কৰিম, আজি দিনটো দেখাম আপোনালোকক। এজোপা লাকি বেম্বু আছে, বহুত ওখ হৈ গৈছে। ভাবিলোঁ এতিয়া কাটিং কৰিম আৰু আপোনালোককো দেখুৱাম মই কেনেকৈ কাটিং কৰোঁ। তাত লাকি বেম্বুত মই কি ধৰণৰ সাৰ দিওঁ সেইটো দেখাম আপোনালোকক। তেনেহ'লে চাই থাকক মোৰ ভিডিঅ'টো। তাৰপিছত আৰু অলপ ফুৰিবও যাব লগা আছে আৰু ঘৰৰো বহুত কাম আছে, মই দেখাই থাকিম কি কৰিম। আৰু এতিয়া ইয়াত খাই আছোঁ মেগী। ছোৱালীয়ে বনাইছে, এয়া গাজৰ দিছে, ফ্ৰেঞ্চবিন, মটৰ ধুনীয়াকৈ বনাইছে। ছোৱালী কালি হোষ্টেলৰ পৰা আহিলে, এইজনী লুকাই দিছে, লাজ কৰিছে, কেমেৰা আগত লাজ কৰিছে। আৰু এতিয়া চাহখন খাই লওঁ, তাৰপিছত আপোনাক দেখাই থাকিম মই কি কৰোঁ। চাহ তাহ আমাৰ খাই হৈ গ'ল আৰু এতিয়া লাকি বেম্বুজোপা কাটিং কৰোঁ। কাটিং কৰাৰ আগতে কটাৰী হওক বা চুৰি হওক আপোনালোকে এই ডেটলে অকণমান মোহাৰি ল'ব। ডেটলে তাৰপিছত এতিয়া কাটিং কৰোঁগৈ, আহক। এইজোপাই আমাৰ লাকি বেম্বুজোপা। এই লাকি বেম্বুজোপাৰ পৰাই মই বহুত কাটিং কৰি পুলিবিলাক ডাঙৰ কৰিছোঁ। মাত্ৰ 100 টকা দি মই একেবাৰে সৰু পুলি এটা কিনি আনিছিলোঁ বজাৰৰ পৰা। আৰু এতিয়া মই এইজোপাৰ পৰা মই কেইবাটাও পুলি মই কাটিং কৰি উলিয়ালোঁ। এতিয়া মই কাটিং কেনেকৈ কৰিম আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু নিশ্চয় লাইক এটা কৰিব বুলি মই আশা কৰিলোঁ। আৰু এই লাকি বেম্বুজোপাৰ পৰা মই দুটা দেখিছেনে, মই ঘৰতে কাটিং কৰিছোঁ। এতিয়া মই কাটিং কৰিম এনেকৈ, পাতবিলাক এটা এটাকৈ মই গোটেইখিনি এৰাই ল'ম আৰু আপোনালোকে চাই থাকিবচোন মই কেনেকৈ কাটিং কৰোঁ। এয়া আপোনালোকে দেখিছেনে, মই গোটেই পাতখিনি এৰাই ল'লোঁ একেবাৰে আগটোলৈকে। আৰু এটা হিচাপত মই এনেকৈ টুকুৰা টুকুৰি কৰি মই গোটেইকেইটা কাটি ল'ম। আৰু লাকি বেম্বুৰ মুঠাটো কৰিবলৈ বান্ধিবলৈ আমাক ইলাষ্টিক নহ'লে ৰঙা সূতা এনেকৈ প্ৰয়োজন হয়। ৰঙা সূতা বুলিয়ে কোনো কথা নাই, যিকোনো সূতাই আপোনালোকে ল'ব পাৰে। আৰু এনেকৈ ধুনীয়াকৈ মুঠিটো কৰি ল'ব আৰু ইলাষ্টিকে ধুনীয়াকৈ এনেকৈ মেৰিয়াই ল'ব। মই মেৰুৱা নিচিনাকৈ ইয়াত দেখিছেনে। এতিয়া মই অলপ মৌজোল ল'ম বাতি এটাতে। তাৰপাছত এটুকুৰ কপাহৰ দ্বাৰা মই সেই লাকি বেম্বুখিনি গুৰিয়ে গুৰিয়ে সানি দিম। মৌজোল যদি সনা হয় তেতিয়া সোনকালে পচি নাযায় আৰু শিপাখিনি সোনকালে ওলাই আহে, সেইবাবে মৌজোল লগাই ল'ব লাগে। মৌজোল খানি হোৱাৰ পাছত এনেকৈ চিচা গিলাচ এটাত হাফ পানী লৈ এনেকৈ আপোনালোকে বুৰাই থৈ দিব। আৰু মই এনেই পাথৰ অলপ ভৰাই দিছোঁ, দেখি ভাল লাগে তেতিয়া। আৰু 20-25 দিনমানৰ পাছত আপোনালোকে দেখিব অলপ এডাল দুডাল শিপা ওলাই যায়। লাকি বেম্বু মই এনেকৈয়ে কাটিং কৰোঁ, মই ভিতৰটো সজাই থৈছোঁ, আহক চাওঁ তেনেহ'লে। এই টাইপৰ যেতিয়া
শিপা গজিব তেতিয়া আপোনাৰ এই টাইপৰ হৈ যাব। মই এনেকুৱা কৰি থৈ দিছোঁ, এনেকৈ কাটিং কৰিছিলোঁ। মাৰ্বল গুটি দি থৈছোঁ। আৰু এইজোপাও মই ঘৰতেই কাটিং কৰা, এটা কাটিং কৰিছিলোঁ এতিয়া, আৰু লগতে এটা পুলি ওলাইছে। এইজোপা হ'ল ঘাই লাকি বেম্ব'জোপা, যিজোপাৰ পৰা মই কাটিং কৰি বহুত পুলি উলিয়াইছোঁ। আৰু ইয়াৰ লগতে মই ইন্দ্ৰমালতী কাটিং কৰিছিলোঁ, ইয়াত ধুনীয়াকৈ ফুলি আছে। একদম বগা বগা, বগা পিংক, এইবিলাক কালাৰবিলাক বৰ ধুনীয়া। আৰু এইফালেও আছে, এইকেইটা হৈছে ৰেড কালাৰ, এয়াও মই ঘৰতে কাটিং কৰা। আপোনালোকক এই কেনেকৈ কাটিং কৰিছিলোঁ এইটো ভিডিঅ' মই আপোনালোকক দেখাইছিলোঁ এদিন, যদি চোৱা নাই মোৰ ভিডিঅ'টোত চাব পাৰে আপোনালোকে। এয়া ধুনীয়াকৈ কলি মেলি আছে আৰু ফুলিব আৰু ধুনীয়াকৈ। আৰু লগতে এইকেইটা হৈছে পিটুনিয়া পুলি। এইকেইটা কিবা সৰু সৰু হৈ আছে, ডাঙৰ হ'লে ৰুব লাগিব। আৰু এইফালে আছে এয়া কাগজ ফুল, মই ঘৰতে কাটিং কৰা। এইখিনিও ধুনীয়াকৈ এইবাৰ ফুলিছে। এয়া কাগজ ফুল বুলি কওঁ, আৰু এটা নাম আছে বাৰু, মই পাহৰিছোঁ বৰ্তমান। আপোনালোকক কাটিং কেনেকৈ কৰে মই দেখালোঁ। আৰু এতিয়া মই তাত খাৰ কি দিয়ে সেইটো দেখাম। মই ডিমৰ বাকলি দেখা দিয়া। এইখিনি কোনো বইল ডিমৰ বাকলি নহয়, এইখিনি মই আমলেট বনাওঁ বা ভাজি বনোৱাৰ পাছত আমি যে বাকলিখিনি পেলাই দিওঁ, সেইখিনি মই পেলাই নিদি মই এনেকৈ ধুনীয়াকৈ ধুই কৰি শুকুৱাই থৈ দিওঁ। শুকুৱাই থোৱাৰ পাছত মই এনেকৈ ভাঙি লওঁ, ভাঙি লোৱাৰ পাছত মই মিক্সিত গুড়ি কৰি লওঁ। তাৰ পাছত লাকি বেম্ব'ত হওক বা মানি প্লেণ্টত এইবিলাকত দিব লাগে, এইটো বহুত ভাল খাৰ হয়। লাকি বেম্ব'জোপা কাটিং কৰিলোঁ, আৰু কি সাৰ দিলোঁ মই সেয়াও দেখালোঁ, আৰু কেনেকৈ কাটিং কৰিলোঁ চব দেখালোঁ মই। ঠিক এতিয়া আমি ভাতটো খাই লওঁ, তাৰপিছত এফালে যাম, ক'লৈ যাওঁ আপোনালোকক দেখাই থাকিম। তেনেহ'লে ভিডিঅ'টো চাই থাকিব আপোনালোকে। আৰু সেই সময়তে মোৰ এটা পাৰ্চেল আহিলে, এইটো পাৰ্চেল মোৰ ঘৰতে দি থৈ যায়হি। আৰু এতিয়া চাই লওঁ কি আহিছে। হয়তো মই টাব কেইটামান অৰ্ডাৰ দিছিলোঁ, হেংগিং টাব, হয়তো সেইটোৱে হ'ব চাগে। এতিয়া মই খুলি আপোনালোকক দেখাই আছোঁ কি কি আহিছে ইয়াত। হয়, এইকেইটা টাবকেইটাই হয়। মই অৰ্ডাৰ দিছিলোঁ খ্ৰীষ্টমাছত, বহুত অফাৰ দি আছিলে ফ্লিপকাৰ্টত। মই প্ৰায়ভাগ বস্তু ফ্লিপকাৰ্টৰ পৰাই লওঁ। এয়া কালাৰকেইটা বৰ ধুনীয়া লাগিছে টাবকেইটা। এইকেইটা বৰ ধুনীয়া কালাৰ, 5টা আহিছে। হ'লনে? ওলাই হ'ল? ব'লা আহা। বাই বাই। বাই বাই। মোৰ মাস্কখন ল'লো নাই বাৰু? ক'ত যাব? I still remember loving the danger. You set me on fire when I'm by your side. Taking me higher, but falling you down if you go down. Now you say you wanna get away, you wanna take me all the way. Might get burned if you get closer to the sun. I want ya. We can burn together, fading into one.
you to keep on hiding the words that I cannot say. I got what you wanted, I got what you needed. It's all in the way that you say my name. Might get burned if you get closer to the sun. I want ya. We can burn together, fading into one another. Oh, 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 don't you know you're still having cool me, baby? We could run free if you do it just the way I like. Maybe I could waste my time on you. Never mind all our worries. If you do it just the way I like, maybe I could waste my time on you. My deepest of secrets, trust you to keep on hiding the words that I cannot say. I got what you wanted, I got what you needed. It's all in the way that you say my name. Might get burned if you get closer to the sun. I want ya. We can burn together, fading into one another. Oh, 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 don't you know you're still having cool me, baby? We could run free if you do it just the way I like. Maybe I could waste my time on you. Never mind all our worries. If you do it just the way I like, maybe I could waste my time on you. আমি গোলাঘাটৰ পৰা আহিলোঁ আৰু সৰু সুৰা অলপ বজাৰ কৰিলোঁ। বজাৰকেইটা ভাবিলোঁ আপোনালোকক দেখাওঁ। এইখিনি অলপ কাপোৰৰ বজাৰ কৰিলোঁ। ইমান হেভি নহয়, তথাপিও অলপ দেখাওঁ। আৰু অলপ বজাৰ কৰিব লগা আছিলে, কিন্তু বৰষুণ পৰিলে। কাৰণে ঘৰত বহুত বাহিৰত বস্তু আছিলে, সেইকাৰণে সোনকালে গুচি আহিব লগা হ'ল। এতিয়া এইটো জেকেট মিষ্টাৰৰ কাৰণে আনিছোঁ। এইটো বৰ কোমল হয় কাপোৰটো। এইটো হৈছে মিষ্টাৰৰ। তাৰপাছত আনিছোঁ এইকেইটা জেকেট বেটীৰ কাৰণে। এইটো লাইট পিংক কালাৰ হয়, চাইনিজ মাৰ্ক। এইটো বহুত চফ্ট হয় কাপোৰটো, চাইনিজ মাৰ্ক। সেই বস্তু চাইনিজ হয়। আৰু তাই লাইট কালাৰ পিন্ধে, এইকেইটা। আৰু এটা এইটো জিন্স, কি জিন্স এইটো? ফ্লেট জিন্স। ফ্লেট জিন্স। এইটো বেটীৰ, এইটো জিন্স। তাৰপাছত এইটো এটা আনি দিছোঁ, দেখাই দিছোঁ আৰু দেখাবলৈ নহয়, একো নাই বাৰু। এটা আনিলোঁ। আৰু এটা আছে মোৰ এইটো বহুত, আৰু এটা আছে এইটো হিটটো বহুত কম, সেইবাবে বহুত ভাল নালাগিলে। কাৰণ এইটো আনিছোঁ, কেনেকুৱা হয় বাৰু ইউজ কৰি চালে গম পাম। তাৰপাছত এইবিলাক আৰু এটা বাল্ব, আৰু এইটো এটা চাৰ্জাৰ বুলি ক'ব পাৰি আৰু
তাৰপাছত এইটো এটা মোবাইল আৰু অলপ এয়া বজাৰ কৰিলোঁ জলপান এয়া মুড়ি তাৰপাছত এয়া আছে চিৰা এইটো কি চাউলৰ চিৰা হা এয়া আছে লাহি চাউলৰ চিৰা এইখিনি বিহু পাইছেহি আৰু বিহু বুলি নহয় আৰু এনেই খাবলৈ আনিছোঁ এয়া জাহাজী কল আনিলোঁ আৰু অলপ কমলা আনিলোঁ এয়া লগতে এইখিনি গুড় আৰু আছে বাৰু এইটো টেমাটো মই ভৰাই থৈ দিছোঁ এয়াই আৰু আজি বজাৰ আৰু অলপ কৰিব লগা আছিলে কিন্তু সময় নহ'লে যোৱাও দেৰি আমাৰ পিছবেলা যোৱা নিচিনাই হৈছে আৰু লগতে চব্জি বজাৰ অলপ কৰিলোঁ আৰু এতিয়া 7টা বাজিব হ'ল এতিয়া মই ভাতটো বনাওঁগৈ আৰু হাঁহৰ মাংস আনিছিলোঁ টাউনৰ পৰাই এতিয়া হাঁহৰ মাংস কোমোৰাৰ লগত বনাম আৰু ভিডিঅ'টো চাব আৰু লাষ্টত লাইক এটা দিবলৈ নাপাহৰিব এয়া মোৰ হাঁহৰ মাংস বনাই হৈ গৈছে অলৰেডি আৰু ইফালে মই বনাই আছোঁ বেঙেনাৰ চব্জি অলপমান এয়া চব্জি আৰু মোৰ ছোৱালীজনী এটা কেক বনাই আছে নতুন বছৰ বুলি এয়া তাই ধুনীয়াকৈ কেক বনাই আছে আমাৰ ইয়াৰ 31ৰ খানা বনাই আছে আমাৰ মিষ্টাৰে চিকেন বনাই আছে কাৰণ ছোৱালীজনী হাঁহ মাংস নাখায় সেইবাবে তাইৰ কাৰণে এক্সট্ৰাকৈ বনাব লগা হৈছে মানুহ 4টা দুটাই চিকেন দুটাই মাছ
ছোৱালীয়ে কেক এটা বনালে আৰু আপোনালোককো দেখুৱাওঁ কেকটো 2002 উপলক্ষে এটা কেক বনালে ছোৱালীয়ে আৰু কেকটো হৈছে এইটো নতুন বছৰ কিবা এটা কোৱা এইটো কেক ছোৱালী বনালে এতিয়া কাটিম দিব লাগিব আহা Happy New Year 2022.